এনে প্ৰেক্টিছ কৰিছোঁ আৰু ৰিটাৰ্ণ এক্সামহে আছে এনে জাষ্ট টাইপিং মাৰি আছোঁ নমস্কাৰ জয় হিন্দ ৱেলকাম টু মাই ইউটিউব চেনেল তন্ময় টিডি বন্ধুসকল আজি আপোনালোকৰ মাজত আকৌ মই এটি নতুন ভিডিঅ' লৈ আহিছোঁ ভিডিঅ'টোৰ বিষয় হ'ল CISF কনষ্টেবলৰ PST ডকুমেণ্টছ হোৱাৰ পিছত যিটো ৰিটাৰ্ণ এক্সাম হ'ব তাৰ বিষয়ে অলপ কম বন্ধুসকল চাই থাকক ভিডিঅ'টোৰ মূল বিষয়টো হ'ল CISF কনষ্টেবলৰ ৰিটাৰ্ণ এক্সাম কেতিয়া হ'ব আৰু তাৰপিছত কি হ'ব সকলোৱে জানিব মন গৈ আছে আৰু বহুতে জনা নাই যে কেতিয়া হ'ব ৰিটাৰ্ণ এক্সামত কি আহিব কেনেকৈ ধৰণৰ আহিব তাৰ বিষয়ে অলপ কম গতিকে বন্ধুসকল চাই থাকক ভিডিঅ'টো শেষলৈকে বন্ধুসকল আপোনালোকে নিশ্চয় গম পাইছে যে PST আৰু ডকুমেণ্ট চেক হৈ আছে PST আৰু ডকুমেণ্ট চেকৰ কিবা যদি আপোনালোকৰ প্ৰব্লেম আছে কি হৈছে কি দেখুৱাবলগীয়া হৈছে যদি আপোনালোকৰ জানিব মন আছে ডেছক্ৰিপশ্যনৰ লিংকটো দিয়া আছে চাই ল'ব পাৰিব এতিয়া আহক আমি ভিডিঅ'টো মূল বিষয় আৰম্ভ কৰোঁ বন্ধুসকল CISFৰ PST আৰু ডকুমেণ্ট চেক 1 জুলাইৰ পৰা লাষ্ট 31 জুলাইলৈকে হ'ব তাৰপিছত ৰিটাৰ্ণ এক্সাম হ'ব এক মাহৰ পিছত হ'ব মানে ছেপ্টেম্বৰ ফাৰ্ষ্ট উইকত হ'ব এক্সাম আৰু এক্সামত কি হ'ব কি ছাবজেক্ট আহিব হয়তো জানিব মন আছে এক্সামত ইংলিছত হ'ব আৰু অফলাইন হ'ব হয়তো বন্ধুসকল বহুতৰে ডাউট আছিলে যে অফলাইন হ'ব নে অনলাইন হ'ব বহুতে কিছুমান লিখা আছিলে অনলাইন হ'ব বা অফলাইনো হ'ব পাৰে বুলি কিন্তু 100% চিয়'ৰ অফলাইন হ'ব আৰু এক্সামত কোনো নেগেটিভ মাৰ্ক নাই মাৰ্ক আহিব 100 মাৰ্কৰ হ'ব আৰু টাইমটো 2 ঘণ্টা বাকী SSC হওক বাকী RPF হওক 1.5 ঘণ্টা টাইম দিয়া যায় আৰু মাৰ্কছটো 100 মাৰ্কৰ থাকে ইয়াতো 100 মাৰ্কে হয় কিন্তু ইয়াত 2 ঘণ্টা থাকিব আৰু কুৱেশ্যন ইমান হাৰ্ড নাহে বহুত ইজি কুৱেশ্যন আহিব কিয় ইজি আহিব আপোনালোকক অলপ পিছত কৈ আছোঁ ভিডিঅ'টো চাই থাকক বন্ধুসকল আৰু বন্ধুসকল ইয়াত অলপ মাৰ্কছটো বেছিকৈ লাগিব কাটৰ মাৰ্ক মেক্সিমাম 80 লাগিব কুৱেশ্যনটো ইমান হাৰ্ড নাহে ইজি আহিব আৰু ছাবজেক্ট কি আহিব আপোনালোক জনাওঁ ছাবজেক্টত আহিব জেনেৰেল নলেজ আহিব মেথামেটিক্সো আহিব আৰু ৰিজনিং কুৱেশ্যন আহিব লগতে আহিব ইংলিছ গ্ৰামাৰ আৰু প্লাছ অব্লিক হিন্দী আপোনালোকে যিকোনো এটা চইচ কৰিলে হ'ল হিন্দী কৰে বা ইংলিছ গ্ৰামাৰ কৰে বন্ধুসকল মই যে কৈছিলোঁ ৰিটাৰ্ণ টেষ্টটো ইজি হ'ব এক্সাম কিয় এক্সাম ইজি হ'ব তাৰ কাৰণটো কৈ দিছোঁ এইখনে হ'ল যিখন মানে ইজি হ'ব এক্সামত কিন্তু এইখন যে হাৰ্ড বহুতৰ কাৰণে হাৰ্ড হয় মই এইটো ক'ব নিবিচাৰোঁ যে কোনো নোৱাৰে কিন্তু বহুতৰ কাৰণে হাৰ্ড হয় এক্সামত কোৱালিফাই হ'বলৈ বহুত ইজি হয় ৰিটেন টেষ্টটো কিন্তু যেতিয়া টাইপিং কৰিব দিয়া যায় তেতিয়া 100ৰ 4-5টাহে চিলেক্ট হয় তো বন্ধুসকল আপোনালোকে এক্সামৰ প্ৰিপেৰেশ্যন লগত টাইপিঙৰ প্ৰিপেৰেশ্যন কৰোঁ যাতে টাইপিং স্পীড হয় আৰু 1 মিনিটত 35টা ৱৰ্ড টাইপ কৰিব লাগে চ' 10 মিনিট টাইম থাকিব 10 মিনিটত 350 ৱৰ্ড হ'ব 350 ৱৰ্ড টাইপ কৰিব লাগিব সেই তেতিয়াই আচল যুদ্ধটো ওলাই পৰে আৰু সেইখিনিয়ে বন্ধুসকল PST আৰু ডকুমেণ্ট চেকৰ বিষয়ে আপোনালোকক কৈছিলোঁ PST ডকুমেণ্ট চেকত যদি কিবা প্ৰব্লেম আছে মই ডিছক্ৰিপশ্যনৰ লিংকটো দিয়া আছে চাই ল'ব পাৰিব আৰু PST ডকুমেণ্ট 1 জুলাইৰ পৰা লাষ্ট 31 জুলাইলৈকে হ'ব মানে লাষ্টলৈকে হ'ব তাৰপিছত হ'ব ৰিটাৰ্ণ এক্সাম গতিকে বন্ধুসকল পঢ়িবলৈ আৰম্ভ কৰক আৰু যদি কিবা বুজি পোৱা নাই মোক কমেণ্ট কৰক মোৰ কণ্টেক্ট নাম্বাৰ দিয়া আছে আৰু সেয়ে যদি কিবা বুজি পোৱা নাই কমেণ্ট এইখিনিকে কৈ মোৰ ভিডিঅ'টো আজিলৈ সামৰিছোঁ আৰু যদি ভিডিঅ'টো ভাল লাগিছে ছাবস্ক্ৰাইব কৰক শ্বেয়াৰ কৰক কমেণ্ট কৰক আৰু যদি আৰু চুকত থকা বেল আইকনটো